বন্ধুসকল যেতিয়া মানে এজন টপা আংকুলে মানে এজনী ছোৱালী দেখি কিনে দৌৰ মাৰি যায় পথাৰ ফালে তেতিয়া এনেকুৱা অৱস্থা হয় চাওকচোন। চাওকচোন খুৰা এতিয়া মিছা আপোনাৰ চোলা পেণ্টটো লেতেৰা হৈ গ'ল। এতিয়া কিন্তু ঘৰত কিন্তু খুৰীয়ে কিন্তু আপোনাক নেৰিব দেই। এইটো ভিডিঅ' দেখিলে নহয় খুৰা, আজি আপোনাক খুৰীয়ে যে ঘৰত এনেকৈ দিব, এনেকৈ যদি গম পায় আপোনাৰ কথা। এতিয়া মোৰ ভিডিঅ' চাই থকা টপা আংকুলসকলক কৈছো, যদি আপোনালোকেও যদি ছোৱালী দেখি বেছি জোচত মানে দৌৰ মাৰি যায় তেতিয়া এনেকুৱা অৱস্থা হ'ব। এনেকুৱা নকৰিব কিন্তু আকৌ ঘৰত আপুনি এনেকৈ মাৰ খাব কিন্তু এনেকুৱা ভুল নকৰিব কেতিয়াও। হেই তেৰিকা, এতিয়া মিছি আপুনি কণীকেইটাকে ভাঙি ল'লে নহয়। হেই মিছি আপুনি আপোনাৰ মানে টেলেণ্টটো দেখাই ল'বলৈ আপুনি মিছি কণীটো ভাঙি ল'লে। আপুনি চাইডৰ ফালে মানে ধুনীয়াকে খোজকাঢ়ি যাব পাৰিলেচোন। সেইফালেনো ইফালে বান্দৰটোৰ নিচিনানো জাপ মাৰি কিনে কেলে যাব লাগিছিলে। বন্ধুসকল এতিয়া মানে আমাৰ ওচৰত আহিছে মানে এজন ষ্টাণ্টমেন আহিছে, মানে বাইক ষ্টাণ্টমেন, যোনে ষ্টাণ্ট কৰে যে আগ চকা পিছকা দাঙে, সেনেকুৱা এজন আছে। ত' আমাৰ আগত মানে এটা ষ্টাণ্ট দেখাব। দেখাই দিয়া চকাটো ঘূৰাই দেখাচোন, পাছফালে চকাটো ঘূৰাই দেখা। खत्म, बाय बाय, टाटा, गुड बाय। অ' মাই গড বন্ধু, এয়া কি কৰি দিলা তুমি? দেখোন ষ্টানৰ চকৰত তোমাৰ বাইকখনো ভাঙি দিলা, দোকানখনো ভাঙি দিলা, লগতে তোমাৰ গুটি দুটাও ভাঙি থাকিলে চাগে। নাপায় মিছি এনেই লাজ পাই ল'লা নহয়। তুমি যদি নেক্সট বাৰ যদি ষ্টান দেখাব মন যায় তেতিয়াহ'লে দুটামান ভাত বেছিকে খাই আহিবা, নহ'লে কিন্তু এনেকে লুটি খাই পৰিবা, আকৌ লাজ পাই যাবা ৰাইজৰ আগত, আমাৰ আগত। ভালকে শিকি আহিবা দেই, আৰু ভাত দুটামান বেছি খাই আহিবা, পাহৰি নাথাকিবা কিন্তু।